এখন নৈৰ পাৰত এজোপা বৰগছ আছিল। সেই গছজোপাত বহুতো আমলৰি পৰুৱাই বাস কৰিছিলে আৰু তাতে এজনী চৰাইয়েও তাত গুটি খাবলৈ সদায় আহিছিল। এদিন এটা পৰুৱা কেনেবাকৈ নৈত পৰি কক বকাবলৈ ধৰিলে। দিগবিদ হেৰুৱাই নৈৰ কোবাল সোঁতত পৰুৱাটো উটি যাবলৈ ধৰিলে। গছৰ ডালত বহি থকা চৰাইজনীয়ে পৰুৱাটোৰ ওচৰলৈ আহি ওপৰৰ পৰাই পৰুৱাটোক দুৰ্দশা দেখি পুতৌ উপজিল। তাই পৰুৱাটোৰ কেনেকৈ ৰক্ষা পাব তাকে ভাবি তাই গছৰ পাত এটা ছিঙি আনি পৰুৱাটোক দিলে আৰু পৰুৱাটোৱে গছৰ পাতটোত উঠি আহি কেনেবাকৈ পাৰ পালেহি। আমলৰি পৰুৱাটোৱে পাতখিলা চৰাইজনীয়ে দিয়া বুলি জানি তাইক ধন্যবাদ প্ৰকাশ কৰিলে আৰু ভৱিষ্যতে কিবা প্ৰকাৰে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিলে। দুদিনমানৰ পাছৰ কথা, এটা চিকাৰীয়ে সেই হাবিত চিকাৰ কৰিবলৈ আহি গছৰ ডালত বহি থকা চৰাইজনীক দেখিলে আৰু সেই চৰাইজনীক বধিবৰ বাবে ধনুকা নিক্ষেপ কৰিলে। কিন্তু আমলৰি পৰুৱাটোৱে ঘপককৈ দেখি পেলাই তাইৰ লগৰবোৰক লৈ পেলাই সি ততাতৈয়াকৈ নামি চিকাৰীটোৰ ভৰিত কামুৰিবলৈ ধৰিলে। আমলৰি পৰুৱাৰ কামোৰত চিকাৰীটোৱে ভাবিলে সাপে খুটিছে বুলি সি সেই ঠাইতে জঁপিয়াবলৈ ধৰিলে আৰু জঁপিয়াওঁতে সি পানীত গৈ সোমাই পৰিল আৰু পানীত ডুবি সি মৰি থাকিল। চৰাইজনীয়ে দেখিলে যে চিকাৰীটোৱে তাক বধিবলৈ আহিছিল আৰু আমলৰি পৰুৱাটোৱে তাৰ জীৱন ৰক্ষা কৰে। বুজিলোঁ যে বিপদত সামান্য সহায়ো মহত্ব প্ৰকাশ পায়।